চাওক আজি মঙলদৈবাসী ওলাই আহিছে মোৰ দেশ মোৰ মাটি অমৃত কলহ যাত্ৰা মঙলদৈ পৌৰসভাৰ এলেকাৰ বিভিন্ন এই অঞ্চলত বসবাস কৰা যি লোকসকল আছে তেওঁলোকৰ লোকসকলৰ পদূলিৰ পৰা চোতালৰ পৰা আমি অকণ অকণ মাটি সংগ্ৰহ কৰিছোঁ আৰু এই মাটিসমূহ আজি আমি একত্ৰিত কৰিম আৰু ইয়াৰে এটা কলহ আমি নতুন দিল্লীলৈ পঠিয়াম আৰু এটা কলহ আমি গুৱাহাটীলৈ পঠিয়াম নতুন দিল্লীৰ যি মাটি যাব সেই মাটিৰে আমি এখন বিশাল অমৃত উদ্যান অমৃতকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি নিৰ্মাণ কৰিম আৰু বাকী অসমৰ যি মাটি থাকিব দিছপুৰলৈ যি মাটি যাব সেই মাটিৰে আমি গহপুৰত কনকলতা বিশ্ববিদ্যালয় এখন নিৰ্মাণ কৰাৰ বাবে এই মাটি তাত ব্যৱহাৰ কৰিম গতিকে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে প্ৰতিটো পৰিয়ালে দেশৰ একাত্মতা দেশৰ একতা দেশৰ অখণ্ডতাক সংকল্প হিচাপে লৈ আৰু ভাৰতবৰ্ষক 47 চনৰ ভিতৰত বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ সংকল্প নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে আমাক দিছে সেই সংকল্পক বাস্তৱায়িত কৰিবলৈ আজি ৰাইজ ওলাই আহিছে আৰু আপোনালোকে দেখিছে যে এই ৰাইজৰ যিটো এটা মনত ফূৰ্তি আনন্দ এটা যে দেশ নিৰ্মাণত মোৰো অকণমান এটা ভূমিকা আছে যোগদান আছে অৱদান আছে এইটোৱে হৈছে ভাৰতৰ মানে শক্তি একতাই মানে পৰম শক্তি বুলি যিটো কথা কওঁ এই একতাৰ শক্তি আজি প্ৰদৰ্শন কৰিছে মঙলদৈবাসীক ধন্যবাদ দিছোঁ আৰু আমি সকলোৱে জানো এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কৰাৰ আমাৰ যি সংকল্প সেই সংকল্পক আমি সকলোৱে সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ তেওঁলোকৰ এইটোৱে ভুল কংগ্ৰেছৰ এইটো দেশৰ কাৰণে কৰা কাৰ্যসূচী ইয়াত কোনো ৰাজনীতি নাই ইয়াত জাতি ধৰ্ম পন্থ বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে ইয়াক লৈ আমি ইয়াক দেশৰ একতা অখণ্ডতা আৰু দেশৰ কাৰণে সকলোৱে মানে সমস্বৰে একেলগে গাব লাগে মোৰ দেশ মোৰ মাটি তাৰ কাৰণে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ কাৰণে আমি এই কাৰ্যসূচী লৈছোঁ ইয়াত কোনো ৰাজনীতি নাই কিন্তু কংগ্ৰেছে সকলোতে ৰাজনীতি দেখা পায় গতিকে কংগ্ৰেছৰ এয়াই তেওঁলোকৰ মানে বিড়ম্বনা যে কংগ্ৰেছৰ নেতৃত্বই তেওঁলোকে দেশৰ কাৰণে দেশৰ স্বাৰ্থত লোৱা কামকো তেওঁলোকে ৰাজনীতিৰ অংক জংক পংকত তেওঁলোকে ইয়াক মিহলি কৰি দিয়ে আৰু তাৰ পৰাই ৰাইজে তেওঁলোকক বেয়া পোৱা আৰম্ভ হয় 24ত কংগ্ৰেছ দল হয়তো এখন আসনো কংগ্ৰেছ দলে নাপাব এই ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে অসমত কাৰণ কিয় কংগ্ৰেছ দলটোৰ প্ৰতি যি ধৰণৰ মানুহৰ এটা শ্ৰদ্ধা ভাৱনা আছিল ইতিমধ্যে শ্ৰদ্ধা ভাৱনাটো ইতিমধ্যে নাইকিয়া হৈছে দ্বিতীয়তে আজি ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ সময়ত কংগ্ৰেছৰ ৱাৰ্কিং কমিটিৰ এটা ৰিজলিউশ্যন সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছোঁ যিটোত তেওঁলোকে হামাছক সমৰ্থন কৰা প্ৰত্যক্ষ হৈছে যিটোত তেওঁলোকে পেলেষ্টাইনক সমৰ্থন কৰা প্ৰত্যক্ষ হৈছে যিটোত তেওঁলোকে বিভিন্ন বিশ্বৰ সন্ত্ৰাসবাদী ইছলামিক সন্ত্ৰাসবাদীক সমৰ্থন কৰা পৰিলক্ষিত হৈছে গতিকে এনেধৰণৰ কংগ্ৰেছৰ যদি নীতি হয় দেশৰ স্বাৰ্থৰ পৰিপন্থী মানৱতাৰ পৰিপন্থী গতিকে তেনেহ'লে কংগ্ৰেছক নিশ্চিতভাৱে ভাৰতবৰ্ষত অসমত ৰাইজে বিদায় দিব